সুপ্ৰভাত বন্ধু বান্ধৱীসকল, ৰিডিপছ লাভ ডায়েৰী নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহক আজি কেইটামান কথা ভালদৰে শিকি বুজি জানি লওঁ, যিবোৰ কথা হয়তো ভৱিষ্যত জীৱনত আমাক বহুত সহায় কৰিব। যিদৰে সফলতা পাবৰ কাৰণে বন্ধু দৰকাৰ হয়, সেইদৰে অধিক সফলতা পাবৰ কাৰণে কেতিয়াবা শত্ৰুৰো প্ৰয়োজন হোৱা দেখা যায়। যিদৰে সাপে এডোখৰে বিষ নাথাকিলেও ফুচফুচাই, ঠিক সেইদৰে দুৰ্বলী মানুহেও নিজৰ দুৰ্বলতা আনৰ আগত উদঙাব নালাগে। সফল মানুহে নিজৰ মুখত মাত্ৰ দুটা বস্তু ফুটাই তোলে, এটা হৈছে নিঃশব্দতা আৰু আনটো হৈছে হাঁহি। যি ধৈৰ্যৱান নহয়, না তাৰ ভৱিষ্যত আছে না তাৰ বৰ্তমান আছে। যদি আপুনি মনেৰে হাৰ নামানে, তেনেহ'লে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক দমাব নোৱাৰে। আনহাতে যদি আপুনি মনেৰে হাৰ মানিছে, পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক উঠাব নোৱাৰে। জীৱনত দুই ধৰণৰ মানুহ সফল হয়, যি বেছিকৈ ভাবে কিন্তু কাম নকৰে, আনহাতে যিসকলে কাম কৰে কিন্তু ভাবি চিন্তি নকৰে। যদি আপুনি আন মানুহৰ ওপৰত বেছি নিৰ্ভৰশীল হয়, তেনেহ'লে আপোনাৰ নিৰাশাও অধিক হ'ব। মূৰ্খ আৰু দুৰ্বল মানুহৰ লগত শত্ৰুতা কৰা আটাইতকৈ বেয়া, কাৰণ তেওঁলোকে কেতিয়া আপোনাক প্ৰতিশোধ লয় আপুনি হয়তো গমেই নাপাব। বন্ধু বান্ধৱীসকল, এই কথাখিনি কেনে পালে তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু সদায় এনে ধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।